গুড মৰ্ণিং। শুই উঠিছোঁ, 7:30 বাজি গ'ল। যাওঁ এতিয়া ৱাটাৰ চাপ্লাই ফালে পানী মেলিব লাগিব বুলি। এয়া মই পাই গ'লোঁ ৱাটাৰ চাপ্লাইটো, লেতেৰা পেতেৰাকৈ পৰি আছে। দৰৱ মাৰিছোঁ ঘাঁহ মৰা। এয়া ভিতৰত সোমালোঁ। এইটো প্ৰথমতে ছামাৰচেবলৰ ছুইচটো দিওঁ, মিটাৰ চেক কৰি লৈছোঁ কিমান ভল্টেজ। ছুইচ দিলোঁ। বাহিৰত চাই আহোঁ গৈ পিনে পানীটো কেনেকৈ ওলাইছে। পানী চাব পাৰে, পানী ঠিকে ওলাই আছে। এইটো মোৰ শ্বাৱাৰ বৰ্ড হয়, ট্ৰেত পানী পৰি আছে। নামি আহিলোঁ, ওপৰত পানী উঠাব লাগিব এতিয়া, মানুহক দিব লাগিব ন। এইটো ভল্টেজ ঠিকেই আছে, ছুইচ দিলোঁ, চলি গ'ল মেচিন। এতিয়া চাব, আমনি লাগি গৈছে বুলি, বহুত দেৰি হৈ গ'ল হৈ উঠা। ৰাতি দেৰিকৈ হৈছিলোঁ যে। এইটো চাব পাৰে, কোলা কোলা ওলমটো মানে পানী 10,000 ভৰি আছে, 10,000 লিটাৰ বেছি আছে অলপমান ওপৰ টেংকিত। পানীটো এৰি দিওঁ। এইটো ভেল্ভটো অলপ কষ্ট হৈ ঘূৰাবলৈ, কাৰণে ৰেঞ্চ লৈ ঘূৰাই দিছোঁ। এইটো মোৰ ফ্ল' মিটাৰ ৰিডিং আপডেট দিব লাগে, চাই লৈছোঁ। পানী এৰি দিলোঁ, এই পানী ওলাই আছে। ৰ'দৰ কাৰণে ইয়াৰ কালাৰটো বেলেগ দেখাই আছে। এইটো ধৰা হ'ল মোৰ ছাইড গেট, এইটো হৈছে খ্ৰীষ্টান বস্তিৰ ফালে পানী এৰা গেট। এইটো বৰ্তমান বন্ধ আছে, পাইপ লিকেজ মাৰিছে আগফালে। আৰু এইটো হ'লে মানে আমাৰ গড়গাঁও পানী এৰা গেট হৈ গ'ল। এইটো আমাৰ ওচৰ পাজৰৰ পৰিৱেশটো। আৰু মই এতিয়া হৈ গ'ল পানী চানী দি, তাৰপিছত ওলাইছোঁ যাবলৈ, ফুৰিবলৈ যাম। বাইকখন এইটো, বাইকটো ল'ম, হেলমেটটো এইটো, ওলাম এতিয়া আৰু 125 পালচাৰ লৈ পিনে যাম বুলি, ফুৰিবলৈ যাম, কামৰ জেগাত যাব লাগিব। এইটো পাই গ'লোঁ কামৰ জেগাত, JCB ডাম্পাৰ চলি আছে। JCB মাটি উঠাইছে, ডাম্পাৰ লাইন লাগি আছে বুলি। মই মহৰিটোৰ নিচিনাকৈ বুলি, কাকো লাগিলে মানে কণ্টেক্ট কৰিব, JCB লাগে, ডাম্পাৰ লাগে, কণ্টেক্টত চব দিম বুলি। অলপ ওচৰলৈকে আহি গৈছোঁ। এইটো JCB খান্দি আছে, আমাৰ আদিবাসী ল'ৰাই হয় বুলি। ডাম্পাৰ লোডিং চলি আছে, 12-15 ডাম্পাৰটো লিলেনৰ। সেইটো আগফালে একটা ৰেডি হৈ আছে। এইটো মই চাব পাৰে।